তোমাৰ ওচৰত এনেকুৱা এজন ল'ৰা বহি আছে, যদি সদায় উঠি গৈ আজি কৰিম কাইলৈ কৰিম আজি কৰিম কাইলৈ কৰিম, কিন্তু লাষ্টত সি একো নকৰে। সি ৰাতিপুৱা উঠি এটা প্লেন বনায় যে আজি এইটো কৰিম এইটো কৰিম এইটো কৰিম, কিন্তু দিনটো শেষ হ'ল সি কি কৰিলে? আৰু এইটো বেলেগ কোনো নহয়, এইটো তুমিয়ে হয়। তুমি ডেফিনেটলি এটা কাম কৰিবলৈ গৈ পেলাই ভাবিছা এইডাল ইমান টান, অকণমান পিছতকে চাম, এতিয়া অকণমান ৰিল চাই লওঁ, পুৰা একদম ৰিল চালা, তাৰপিছত এঘণ্টাটো গুচি গ'ল ৰিল চাই থাকোঁতে। তাৰপিছত এইটো ভাবিলা আজিতো অকণমান লেট হৈ গ'ল, সেইটো কাইলৈ চাম। আৰু তুমি এনেকৈ কৰি কৰি এটা দিন পুৰা ৱেষ্ট কৰি দিলা। আৰু ৰাতি শুবলৈ গৈছা, ৰাতি ভাবিছা আজিতো এইটো নহ'ল, এইটো কাইলৈ চাম। কাইলৈ উঠিলা, কাইলৈ আকৌ এইটো ৰিপিট, ডেইলি ডেইলিটো এইটোৱে হৈ আছে না। এইটো চিম্পল ৱৰ্ডত প্ৰক্ৰেষ্টিনেশ্যন বুলি কয়। তুমি হাজাৰবাৰ ভাবিব পাৰা যে তুমি পঢ়িবা, এক্সাৰচাইজ কৰিবা, জিম যাবা, কিন্তু মেইন কথাটো কি তুমি ভাবিছা যে এইটো পিছত কৰিম, মানে কামটো কৰিম কিন্তু এতিয়া নকৰিম, পিছত কৰিম। আৰু এনেকৈ কৰি থাকোঁতে তোমাৰ কামটোৰ পৰা ইণ্টাৰেষ্টটো কমি যায়। কিন্তু তুমি এইটো ভাবিছানে তোমাৰ লগত এইটো হৈ আছে কিয়? তোমাৰ লগত এইটো হৈ আছে কিয়? তুমি ভাবিতো আছা কিন্তু কৰা নাই কিয়? কাৰণ তুমি সৰুৰ পৰাই শুনি আহিছা যে ভালদৰে ভাবাটো জৰুৰী। আই এগ্ৰী, জৰুৰী হয়। সেইটো তেতিয়া বহুত ডেঞ্জাৰাছ হৈ যায় যেতিয়া তুমি বাছ ভাবা একো নকৰা। কাৰণ যেতিয়া তুমি ভাবা তেতিয়া তোমাৰ ব্ৰেইনে অলপ ভাল লগা অনুভৱ কৰে। ব্ৰেইনে এনেকে ভাবে যে তুমি হঠাতে এইটো কাম কৰি দিলা, সেইবাবে ব্ৰেইনে কামটো নকৰাকৈ বেছি ভাবি থাকে। এতিয়া মই তোমালোকক এটা ল'ৰাৰ কথা কওঁ, যি এটা ইউটিউব চেনেল বনালে, নাজানো কি ভাবি বনাইছিল কিন্তু বনালে আৰু। এটা স্ক্ৰিপ্ট লিখোঁতে পুৰা এদিন লগাই দিয়ে, ভিডিঅ' এডিটিঙো ভালকে জানে, কেমেৰাও প্ৰব্লেম, কিন্তু ষ্টিল সি এটা ভিডিঅ' বনাবলৈ ভাবি 10-20 দিন লগাই দিয়ে। আৰু এইটো বেলেগ কোনো নহয়, মই হয়। আজি মই যিটো প্ৰব্লেমৰ বিষয়ে তোমালোকক কৈ আছো সেইটো মই নিজে ফেচ কৰি আছো। এইটো প্ৰব্লেম বুলি ক'ব নোৱাৰি, এইটো নেচাৰ বুলি ক'ব পাৰি, মানে হেবিটৰ নিচিনা। যে তোমালোকক মই চিম্পল ডাইৰেক্ট আৰু চিধা এনচাৰ এটা দিম, তুমি যিমান ভাবিবা ন সেইটো কাম কৰিবলৈ, সেইটো নোহোৱা চান্সটো বেছি বাঢ়ি আহে। আৰু এইটো টেকেল কৰিবলৈ বাছ এটাই কাম কৰিব লাগে, বাছ কৰিব লাগে। তোমাৰ মনত আহিল যেতিয়া বাছ সেইটো কৰি দিয়া, একো ভাবি নাথাকিবা, বাছ কৰি দিয়া। মোৰ এইটো ভিডিঅ' বনোৱা একো মন নাছিলে, মই ভাবাও নাই, বাছ 1 ঘণ্টা আগত ভাবিছো আৰু এতিয়া বনাই দিছো। আৰু কিছুমানে এনেকুৱাও কয় যে যদি মই ফেইল হৈ যাওঁ, যদি মই নোৱাৰো, এইটো বহুত হাৰ্ড। আৰে হাৰ্ড হলে হ'ব, বৰষুণ আহি আছে বে পাল, প্ৰক্ৰেষ্টিনেশ্যন তাক হৰুৱা এটাই উপায় আছে, বাছ কামটো কৰি দিয়া আৰু এইটো খতম হৈ যাব। আৰু যেতিয়া তুমি বেছি হাৰ্ড কাম কৰা হেবিটটো বনাই ল'বা না, তেতিয়া তোমাৰ প্ৰক্ৰেষ্টিনেশ্যন বহুত কমি যাব। তেও প্ৰক্ৰেষ্টিনেশ্যন হ'বই। তুমি যিমানেই ডিচিপ্লিন, যিমানেই মটিভেটেড নোহোৱা, প্ৰক্ৰেষ্টিনেশ্যন অকণমান হ'লেও হ'বই। কিন্তু মেইন কথা সেইটো যে তুমি ইয়াক কেনেকে হাৰাব পাৰা, বা কেনেকে তোক টেকেল কৰিব পাৰা, বা কেনেকে প্ৰক্ৰেষ্টিনেশ্যনটোক তুমি ফেচ কৰিব পাৰা। প্ৰক্ৰেষ্টিনেশ্যন হৈছে যদি তুমি অকণ এনেকুৱা ফিল কৰিছা যে এইটো কাম কৰিবলৈ মোৰ মন নাই বা এইটো হাৰ্ড লাগিছে, বাছ তুমি কৰি দিয়া, বাছ কামটো কৰি দিয়া। এতিয়া মই এইটো ভিডিঅ' বনাই আছোঁ কিন্তু বৰষুণ বেয়া পৰি আছে, কিন্তু মই বনাই আছোঁ, ভিডিঅ' কোৱালিটি চিট হ'লেও মই আপলোড দিমেই এইটো। বাকী নেক্সট ভিডিঅ'ত লগ পাম, এতিয়া কাৰণে বাই বাই।